এনেকুৱা ঘৰ যোনটো মানে বানে সব চেছ কৰি থৈ গ'ল। এই গোটেই ৰাস্তাটো পানী হৈ গৈছিল। তো হে গাইস, ওয়েলকাম ব্যাক টু মাই ইউটিউব চ্যানেল। তো হিয়ার ইজ দ্য ডে যোনদিনা আমি গৈ আছো ফ্লড রিলিফ দিবলৈ কাৰণে ননৈ। তো গৈ আছো তো ননৈ ফালে গৈ আছো। তো এতিয়া যাওঁ, মজাছে চাউলটো লোৱা দায়িত্ব মানে মোৰ আছিল। চাউলটো মই ইয়াৰ পৰাই লৈ যাম ইয়াতে, কাৰণ কি মানে অকণমান ভাল চাউলটো পোৱা যায়। তো সেইকাৰণে ইয়াৰ পৰা চাউলটো লৈ পিনে পাৰ্ভিছদাৰ ৰুমত চিধা যাওঁ, গৈ পেলাই তাৰপৰা গোটেই পেকেজিংখিনি লৈ পেলাই তাতে গাড়ীত উঠাওঁ, উঠাই পেলাই ননৈ যাওঁ। তো লাষ্ট ভিডিঅ'টো বহুত মৰম দিলে, তাৰ কাৰণে বহুত বেছি থেংক ইউ। আপোনালোকৰ ছাপোৰ্ট নোহোৱা হয় এই কামটো কৰিব নোৱাৰিলোঁ হয় অকলে আমি তিনিওটাই। তো এতিয়া যাওঁ, গৈ পেলাই পাৰ্ভিছদাৰ ৰুমত গোটেই বস্তুখিনি গাড়ীত উঠাই পিনে লগ পাই আছোঁ। এণ্ড অলৰাইট গাইছ, ফাইনেলি এতিয়া পাৰ্ভিছদাৰ ৰুমত পাই গৈছোঁ। মজাছে পাৰ্ভিছদাৰ ৰুমত এতিয়া ইয়াত চলি আছে চাউলৰ পেকেটিং। কেনেকুৱা লাগিছে? বঢ়িয়া। এতিয়া আমাৰ তাত মানে কেপাচিটি আছে 50+ মানে ফেমিলিক দিয়াৰ। আমি যিমান পাৰোঁ নিজৰ ফালৰ পৰাই দিছোঁ, আৰু যোনখিনি নোৱাৰোঁ আপোনালোকৰ পৰা মানে পাই গৈছে। মানে জানে আমি ইমানটো দিব নোৱাৰোঁ, আমি ইমান ডাঙৰ ইউটিউবাৰ নহয়। তো সেইখিনি পাওঁ স্পন্সৰ পৰা, সেইখিনি পৰা দিব চেষ্টা কৰিছোঁ আমি মিলাই পেলাই। তো ইয়াতে মই এতিয়া দেখাইছোঁ এটা পেকেটিঙৰ মানে কি বস্তু কি আছে। তো ইয়াতে আছে আপোনাৰ এটা পেকেজিঙত যাব এটা চয়াবিন, দেন দুটা মেৰিগলৰ বিস্কুট, তাৰপিছত আছে ইয়াত এটা তেল, তাৰপিছত আছে দাইল, ইয়াতে আছে দাইল, তাৰপিছত আলু, আৰু ইয়াতে চাউল এতিয়া পেকেটিং কৰি আছে। চাউলটো পেকেটিং হোৱাৰ পিছত আমি ওলাই দিম ইয়াৰ পৰা। মানে ইয়াৰ পৰা ওলাওঁতে 10:30-10মান বাজি যাব ন। তাত আৰু তাতে গৈ পেলাই কিমান দেৰি লাগে কি ঠিক নে। তো এতিয়া পৰাই মানে গোটেই বস্তুখিনি পেকেটিং কৰোঁ, কৰি পেলাই যিমান জল্দি পাৰে ইয়াৰ পৰা ওলাই দিম। ভাল লাগিছে, মনটো বহুত ভাল লাগি আছে। গেছটো ঠিক আছে। এতিয়া ফাইনেলি মৰিকৰং চাৰি পাই গৈছোঁ। মৰিকৰং চাৰি পাই ইয়াৰ পৰা মানে পানীটো লৈ লওঁ। পানীটো মানে যিহেতু গম পাইছে পানীটো এতিয়া খাব পৰা অৱস্থাত নাই, যিহেতু সেইকাৰণে ইয়াতে পানীটো লৈ লওঁ। ইয়াতে পানীটো ইয়াৰ পৰা লৈ আছোঁ। তো ইয়াৰ পৰা পানীটো লৈ পেলাই চিধা উৰিয়াগাঁও চকৰ পিনে ওলাই দিওঁ। ইয়াতে আমি এতিয়া যোনটা ৰখিছোঁ, ইয়াতে আমি 17জন মানে 70টা ফেমিলি প্ৰভাইড কৰি পেলাই আগত যিমানখিনি পাৰোঁ ইয়াতে আমি ব্যক্তিগত সুবিধা নাই, বেলেগৰ পৰা হেৰি কৰি পেলাই আহিছোঁ। ভিডিঅ'টো কৰা আহক তেতিয়া হয় বুজিছে। মানে য'ত নগাঁও পানী হয় চহৰীয়া মানুহ, আমাৰ গাঁৱলীয়া মানুহে কোনে ইমান এটা কষ্টত আছে ন মানুহখিনি, গম পাইছে ইমানখিনি কষ্ট। আপোনালোকৰ এতিয়া কেনেকুৱা লাগিছে? ইমানখিনি আমি কৰিলোঁ যে সেয়া এটা দিব। ঠিক আছে, এতিয়া মই যোনটো ৰাস্তা দেখাই আছোঁ মানে বহি আছোঁ যোনটো ৰাস্তাৰ ওপৰত, এই গোটেই ৰাস্তাটো পানী হৈ গৈছিল। মানে ইয়াৰ যোনখিনি মানে গাঁৱৰ মানুহখিনি আছে চবেই ইয়াতে চাং পাতি পেলাই, ভাবক না চাং পাতি পেলাই ইয়াত আছে। এতিয়া ভাবক কি লেভেলৰ পানী হৈ গৈছে ইয়াত। অনলাইন গেছ। তো এতিয়া মই আপোনালোকক দেখাবলৈ গৈছে এতিয়া এনেকুৱা ঘৰ যোনটো মানে বানে চব চেছ কৰি থৈ গ'ল। এজনী বৰমাৰ ঘৰ চব চেছ কৰি থৈ গ'ল ন। মানে বান আহোঁতে ইমান হেৰি নহয়, মানে ক্ষতি নকৰে মানুহ, কিন্তু যেতিয়া যায়গে ন বহুত মানে সপোন এটা লৈ যায়। সপোনে বনোৱা ঘৰটো, আপোনালোকৰ ঘৰ নতুনকে বনোৱা নেকি ন? চব চেছ কৰিলে ন? পিছফালে আৰু হেৰি কৰিছে নে? সেইফালে যাবই নোৱাৰি। তো ভাবক নাই কি লেভেলত মানে ক্ষতি কৰিছে মানুহবিলাকক। মানে আহোঁতে ইমান প্ৰব্লেম নাই, কিন্তু যেতিয়া যায়গে ন বহুত 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 মানে চব চেছ কৰি থৈ যায় আৰু কি কম।
ওকে তো ঠিক আছে আজি হৈছে নেক্সট ডে কালি আহি পেলাই মানে ভিডিঅ'টো এণ্ড কৰা নহ'ল মানে কেইটামান কথা ক'ব লাগিছে মানে কেইটামান কথা ক'ব লগা আছিল সেইকাৰণে ভিডিঅ'টো আজি এণ্ড ক্লিপটো লৈ আছোঁ মানে চাওক কালি আমি যিহেতু আপোনালোকে দেখিলে ইমানখিনি এটা ভাল কাম কৰিলোঁ মানে ভাল কাম বুলিয়ে ক'ম মই মানে বহুতখিনি যিমান পাৰোঁ চেষ্টা কৰিছোঁ এটা মানে গোটেই মানুহখিনি এটা সহায় কৰিছোঁ আৰু ইমান এটা ডাঙৰ হেৰিয়ৰ মাজত মানে গম পাইছে এতিয়া চিচুৱেশ্যনটো কি অসমৰ বৰ্তমান কি মানে তো সেইকাৰণে আমি যেনেকৈ এই সহায়টো কৰিছোঁ ন এই কামটো আমি যেনেকৈ ইমান সৰু হৈ পেলাই কৰি আছোঁ যোনখিনি ডাঙৰ মানে মানুহখিনিয়ে চাইছোঁ যোনখিনিয়ে দিব পাৰে মানে এই বস্তু এফৰ্ড কৰিব পাৰে দিব পাৰে সেইখিনি মানুহ ওলাই আহক ওলাই আহি পেলাই দিয়ক মানে যদি আপোনাৰ সেই ক্ষমতাটো আছে দিয়াৰ তে সেই বস্তুটো আপুনি দিয়ক বুজিছেনে পইচাটো কাৰণে পইচা চবৰে আছে কিন্তু দিয়াটো যোনে হয় ন সেইটো এটা বহুত ডাঙৰ কাম হয় আপোনালোকে যিমান পাৰে দিয়ক এতিয়া গম পাইছে পৰিস্থিতিটো কেনেকুৱা গম পাইছে তো সেইকাৰণে যোনে যিমান পাৰে দিয়ক সহায় কৰক মানে এইটো নহয় যে ভাল কাৰোবাৰ ঘৰ আছে এমপ্লয়ড মানুহ সেইবিলাকক বোলে দিয়ক আপুনি গৈ পেলাই ওচৰতে আছে সেইটো নহয় আমি কালি চাব যোনখিনি মানুহক দিছোঁ গোটেইখিনি ক'বলৈ গ'লে আনএমপ্লয়ড মানুহ মানে আনএমপ্লয়ড মানে হৈছে মানে দিনটো আপোনালোকে চাওক দিনটো যোনটো হাজিৰা কৰে কাম মানে হাজিৰাই কৈছোঁ আৰু কাম যোনটো কৰে কৰি পেলাই সেই যে গোটেই দিনৰ পইচাটো খাই বৈ উৰাই পিছদিনাখন আকৌ একেটা প্ৰচেছে যোনটো কৰে সেইটো হৈছে আনএমপ্লয়ড মানুহ আমি গোটেইখিনি আনএমপ্লয়ড মানুহখিনিকে মানে ছাৰ্ভ কৰিছোঁ যিমান পাৰোঁ নিজৰ ফালৰ পৰা আৰু সেইটোৱে আৰু আপোনালোকে যিমান পাৰে সহায় কৰক এইটো মানে পৰিস্থিতিত আৰু বেলেগৰ কি দেখি নিজৰ গাঁওখন এবাৰ চাই লওক গোটেই ইয়াত যিমানখিনি দেখিছে ন গোটেইখিনি এখন আমাৰ পথাৰ আছিল সেই একদম যিমান দূৰলৈকে দেখিছে চব মানে পথাৰে আছিল পানী মানে যিমান আছে চব পথাৰ আছিল কি ক'ম আৰু এই পৰিস্থিতি তো ঠিক আছে আৰু বেছি একো নকওঁ ভিডিঅ'টো বহুত লম্বা হৈ যাব বাৰু তো আজি ভিডিঅ'টো ইমানেই সামৰিছোঁ যদি ভিডিঅ' চাই ভাল পায় অকণমান শ্বেয়াৰ কৰিব আৰু যিমান পাৰে সহায় কৰক তো আজি ভিডিঅ'টো ইমান ৰাখিছোঁ লগ পাম নতুন জেগাত নতুন ভিডিঅ' লৈ তেতিয়া কাৰণে টিলেন ডাটা বাই বাই